ডাঙৰকে কোৱা। মই লক্ষী। তাৰপিছত তুমি 4 ঘণ্টা ন পাৰিছে, কিন্তু এইটো ধৈৰ্য কিন্তু মানিবলগীয়া দেই। এয়া হ'ল শংখ চক্ৰ গদা পদ্ম 4 ভাগ আছে। আৰু নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছিলোঁ ঢকুৱাখানাৰ এখন গাঁৱত। গাঁওখনৰ নাম তিয়কীয়া গাঁও। ইয়াতে মানে গাঁৱৰ লোকসকলে মিলি শোভাযাত্ৰা এটা আয়োজন কৰিছিল। শোভাযাত্ৰাটো এই আহি আছে, আপোনালোকে মোৰ বেকগ্ৰাউণ্ডত দেখিবলৈ পাইছে। এয়া চাওক, শোভাযাত্ৰাটো আদৰিছে। এইটো এটা সুন্দৰ নিয়ম। আপোনালোকৰ ফালে এনেকুৱা ধৰণৰ নিয়মবিলাক হয় নহয় মোক কমেণ্ট কৰি জনাই দিব। গান গান দলটো অলপমান দেখাই দিছোঁ আপোনালোকক। সুন্দৰকৈ আইসকলক অলপমান দেখাই দিছোঁ। কেনেকুৱা লাগিছে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি? ভাল লাগিছে ন? বঢ়িয়া। এইয়া মেইন বস্তুটো আপোনালোকক দেখাই দিছোঁ, চাওক। এইটো মেইন বস্তু, এইভাগেই মেইন বস্তু। চাওক, আইসকলে সুন্দৰকৈ নাম লৈ আহি আছে। ভাগৰ লাগিছেগৈ আৰু ন? হয়। নমস্কাৰ নমস্কাৰ, বহুত দিনৰ মই লগ পালোঁ। ভালে আছা? ঠিক আছে, বঢ়িয়া বঢ়িয়া। শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছা ন? বঢ়িয়া বঢ়িয়া বঢ়িয়া। তাৰপিছত আপুনি এইখন গাঁৱৰে ন? নমস্কাৰ দেই। এইপিনে অলপমান দেখাই দিছোঁ। এতিয়া কিহৰ বুজাই দিবা, অকণমান কৈ দিয়া। ডাঙৰকৈ কোৱা। মই লক্ষী। তাৰপিছত তুমি কি মৰম লগা, চাওকচোন। বঢ়িয়া। এইপিনে মানে মোৰ ভিডিঅ' চাই ভাল পায় নেকি নাজানো। তাৰপিছত কেনেকুৱা পাইছা ইয়াত অংশগ্ৰহণ কৰি? ভাল লাগিছে ন? ঠিক আছে ঠিক আছে, বাই বাই দি দিয়া, বাই বাই দি দিয়া। এইপিনে চাওঁ, বঢ়িয়া, মজা মজা। যুদ্ধ চলিছিলে নেকি? কৰি কৰি ভাগৰ লাগিলে নেকি? কিমান লাগিব আৰু ন যুদ্ধ? কোন জিকিলে কোন এতিয়া? এইপিনে কি বাট লৈছিলা? লাজ কৰিছে দেখোন। আৰু এইপিনে দেখাইছোঁ, এইয়া ওম নমঃ শিৱায় ন? মজা, তথাস্ত। মোক আশীৰ্বাদ দিয়া আকৌ। মজা, ভাল লাগিছে ভাল লাগিছে। দেই হো, নমস্কাৰ নমস্কাৰ নমস্কাৰ। ভালে আছা? এই খালোঁ, আৰু এইপিনে লাষ্টৰ এখন দেখাই দিছোঁ, লাষ্টৰ মানে গাড়ীখন। অঁ, এইটো মেইন বস্তু, নেগেৰা। মজা মজা, বঢ়িয়া। ভাগৰ লাগিলে, টাইমো হ'ল ন? কিমান টাইম হ'ল বাৰু এনেই শোভাযাত্ৰাটো আৰম্ভ কৰা? অঁ, মানুহবোৰ ভাগৰ লাগিছে কাৰণে অলপ। আপুনি আকৌ কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জোনমণি ভৰালী। হয়, আমাৰ তিয়কীয়া গাঁৱৰ অবিৰতৰ ভাগৱত পাঠক আজি প্ৰথম দিন। আজি এয়া আমাৰ ভাগৱত ভ্ৰমণৰ যাত্ৰা আৰম্ভ, বৰ্তমান শেষ হ'ব হৈছে। নমস্কাৰ। তাৰপিছত এইপিনে কেনেকুৱা লাগিল তোমালোকৰ? ভাল লাগিছে? বঢ়িয়া। এইপিনে বহি থকা আইসকলক অলপমান দেখাই দিছোঁ দেই। মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিলে নে আপোনালোকে? কৰিছিলে ন? সেইকাৰণে ভাগৰ লাগিলে অলপমান বহিছে, কিন্তু ভালেমান টাইম আপোনালোকে কিন্তু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। কিমান টাইম হ'ল টোটেল শোভাযাত্ৰাটো? 4 ঘণ্টা ন পাৰিছে, কিন্তু এইটো ধৈৰ্য কিন্তু মানিবলগীয়া দেই। ভাল লাগে। হয়, অঁ আপুনি খোজকাঢ়ি গৈছে ন? হয় হয়, মই কলচী ধৰা গৰাকীটো খোজকাঢ়ি যাবই লাগিব এতিয়া। হয় হয়, ঠিক আছে দিয়ক, লগ পাম দিয়ক কেতিয়াবা আকৌ দেই। আৰু শোভাযাত্ৰাটো হোৱাৰ উপৰিও গাঁৱৰ নামঘৰত অবিৰত ভাগৱত পাঠো অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটোৰ মূল গেটখন আপোনালোকে দেখিবলৈ পাইছে। এয়া আৰু আপোনালোকক পৰিৱেশ এটা দেখাই দিছোঁ, চাওক কি সুন্দৰ পৰিৱেশ। এইপিনে দুটা চাইডে খুঁটা লগাই দিছে, হোৱাইট কালাৰ ৰঙো দি দিছে, আৰু লগত ফ্লেগ কিছুমান লগাই দিছে। এয়া দেখিবলৈ পাইছে আপোনালোকে। তাৰপাছত মই ইয়াতে ভকত বৈষ্ণৱ ককাসকলক লগ পালোঁ। ককাহঁতৰ মুখেৰে মই জানোচোন অনুষ্ঠানটোৰ বিষয়ে অলপমান থুলমূলকৈ। অলপমান বুজাই দিবচোন। অনুষ্ঠানটো হ'ল অবিৰত ভাগৱত। এই নেমুটেকানি অঞ্চলৰ আমি বৈদিক সনাতন ধৰ্মালোচনী সভাৰ উদ্যোগত তিয়কীয়া নামঘৰত
আমাৰ গাঁৱৰ বা অঞ্চলৰ যুৱক যুৱতী মানে বৈষ্ণৱবৃন্দ আইসকলক লগত লৈ এটি ধৰ্ম অনুষ্ঠান আমি পাতিবলৈ আয়োজন কৰি আজি প্ৰথম দিনা আমি ইয়াত ধৰ্ম অনুষ্ঠান পাতিছোঁ। ইয়াতে আমাৰ উদ্দেশ্য হ'ল যে ধৰ্মৰ যোগেদি যুৱক যুৱতীসকলৰ যি বিপথে পৰিচালনা হৈছে আমি তেওঁলোকক যাতে ধৰ্মৰ জ্ঞানেৰে তেওঁলোকৰ সমাজৰ লগত মিলি যাবৰ কাৰণে ধৰ্মৰ এটা আধ্যাত্মিক দিশ তেওঁলোকক বুজাই দিবৰ কাৰণে আমি এই অনুষ্ঠানটি পাতিছোঁ। আমাৰ ইয়াত এতিয়া আপোনাৰ ধৰি লওক কোনো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে যোগাযোগ কৰিছে। আমাৰ ইয়াত কাৰ্যসূচীত মিচিং মানুহ আছে, বাগানৰীয়া মানুহ আছে, নেপালী আছে, আমাৰ অসমীয়া সকলোৱে বা কোনো মানে ধৰ্ম ধৰি লওক বামুণীয়া সংঘীয়া এইবিলাক আমাৰ নাই। ইয়াত আমি সকলোৱে একেলগে সাৰ্বজনীনভাৱে এই অনুষ্ঠানটি আমি উদযাপন কৰি আছোঁ। ভাল কথা এটা কৈছে, ভাল লাগিল কথাটো শুনি। সকলোৱে মিলি এটা অনুষ্ঠান আয়োজন কৰিছে, জাতি ধৰ্ম বুলি কিবা এটা বুলি ৰখা নাই, সকলোৱে মিলি পিনে এই অনুষ্ঠানটো আয়োজন কৰিছে। সদায় এনেকুৱাবিলাক হ'ব লাগে আমাৰ সমাজত, সেইটোৱে ভাল লাগিছে আজি বিশেষকৈ মানে কথাটো। নামঘৰ ভাগি অলপমান দেখাই দিছোঁ আপোনালোকক। এইটোতো সৰু ধুনু মইনা দেখোন ধুনীয়াকৈ আয়োজন কৰি আছে এওঁলোকে। এই দুটা দেখি পাইছে ন আপোনালোকে, ইয়াতে মানে ভাগৱত পাঠ হ'ব। আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ, এইটো কি বুলি কয়? এইটো মানে বেদী বনাই আছে ন? সপ্তঋষি, হয়, যিটো মানে সপ্তঋষি যিজন মানে আমাৰ ঋষি 7জনৰ যিটো আগৰ পূৰ্বৰ যিটো মানে পুৰণি ভাগৱতৰ যিটো লিখনি হেৰি আছিলে, তাৰ এটা মানে নমুনাই তাত দাঙি ধৰা হৈছে। তাতো সেই কৰিম, আশ্ৰম এখন বনাম। ইয়াত এটা 4খন ভাগৱত স্থাপন হ'ব মাজে মাজে। এয়া হ'ল শংখ, চক্ৰ, গদা, পদ্ম, 4 ভাগ আছে আৰু তাৰ মাজে মাজে 4খন ভাগৱত স্থাপন কৰা হ'ব। এনেকে প্ৰস্তুতি চলাই থকা হৈছে আৰু সুন্দৰকৈ কালাৰ কৰিছে। চাওক কি সুন্দৰ লাগিছে দেখি। এতিয়ালৈকে ফিনিচিং হোৱাগে নাই বাৰু, ফিনিচিং হোৱাৰ পিছত আৰু ধুনীয়া লাগিব দেখিবলৈ, কাইলৈ ভাল লাগিব। হয়, আৰু মণিকূট ভাগ অলপমান দেখাই দিছোঁ আপোনালোকক জুম কৰি। আৰু এই যে আৰ্টখিনি কৰি আছে যে, ডেক'ৰেশ্যনখিনি কৰি আছে যে, এওঁ কৰিছে। এওঁ দাদা ক'ৰ পৰা আহিছে আপুনি? দুলীয়াজানৰ পৰা আহিছে ন? নামটো জনাই দিব। দীপজ্যোতি বৰঠাকুৰ। দীপজ্যোতি বৰঠাকুৰ ন? আপুনি এনেকুৱা ধৰণৰ কামবোৰ কিমান দিনৰ পৰা কৰি আছে? আজি প্ৰথম কৰিছোঁ। প্ৰথম ফাৰ্ষ্ট টাইম কৰিছে নেকি? আগে পিছে কৰা বেলেগ কৰিছে? আগে পিছে বেলেগত কৰিছে নাই? এনেই বহীত কৰিছোঁ, এনেকে নাই। এনেকে নাই কৰা ন? মানে ফাৰ্ষ্ট টাইম বুলি ক'ব লাগিব এনেকে নামঘৰবিলাকত কৰাটো ন? ঠিক আছে। এইবিলাক চব মানে চব চাকি হ'ব এইবিলাক। এই আপোনালোকে দেখি পাইছে, ইয়াত চাকি দি দিম। হয়, ইয়াত এইবিলাক কলচী হ'ব, এতিয়া যে পানী তোলা কলচী হ'ব, স্থাপন হ'ব। হয় হয়, এনেকে। তাৰপিছত বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰি দিছোঁ। কেনেকুৱা লাগিলে জনাই দিব। আজিলৈ আহিছোঁ, বাই বাই।